সকলোকে মোৰ ইউটিউব চেনেললৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। এয়া মোৰ ৰাতিপুৱা আৰম্ভণি এগিলাচ গৰম পানীৰ সৈতে। আজিৰ ভিডিঅ'টো বিশেষ স্পেচিয়েল, আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব প্লিজ। আৰু এয়া মোৰ ৰাতিতে তিয়াই থোৱা কেইটামান ড্ৰাই ফ্ৰুটছ খাবলৈ ল'লোঁ। তাৰপিছত এনেকৈ অকণমান ইভানৰ লগত খেলিলোঁ আৰু এয়া চাহ কাপৰ সৈতে আপোনালোকৰ লগত ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ব'লক। এয়া মই গা ধুই ৰেডি হৈ গ'লোঁ। আজিৰ ভিডিঅ'টো কি আছিলে সেইটো আপোনালোক এতিয়াই নকওঁ বাৰু, মই ৰেডি হৈ লওঁ, লগতে ইভানকো ৰেডি কৰাব আছে। এতিয়া মই প্ৰথমে চাকিখন লগাই ল'লোঁ, তাৰপিছত মই ৰেডি হৈ আপোনালোকক লগ পাই আছোঁ। এয়া আমি এতিয়া ঘৰৰ পৰা ওলাই আহিলোঁ আৰু প্ৰথমে যাম আমি লংকেশ্বৰ মন্দিৰত, তাত চাকি লগাম। আজি কিয় ওলাইছোঁ সেইটো আপোনালোকক কৈ লওঁ। আজি ইভানৰ জন্মতিথি, তাৰ 1 নৱেম্বৰত জন্ম হয় যদিও মানে তিথিটো আজি পৰিছে, সেইকাৰণে ভাবিছোঁ তাৰ নামত আজি চাকি লগাই আহোঁ। নালাৰিবা আৰু আমি লংকেশ্বৰ মন্দিৰ আহি পালোঁ। এতিয়া দেখাই আছোঁ এইবোৰ। মই আজি প্ৰথম আহিছোঁ, মানে দেখা নাছিলোঁ ইমান দিন গণেশ মন্দিৰ। ইয়াত দেখিছেনে বাপেক পুতেক আগত, মানে সদায় এনেকৈ আগত বাপেক পুতেক। প্ৰথমে সেয়া কৰিবলৈ চাকি বন্তি লৈ লওঁ, আপোনালোকে ভিডিঅ'টো চাই থাকিব। ইয়াত আচলতে শিৱ মন্দিৰ, শনি মন্দিৰ আৰু গণেশ মন্দিৰো আছে। মানে ইয়াতে আহি গম পালোঁ, মই আগতে গম পোৱা নাছিলোঁ, যিহেতু মই আজি প্ৰথম আহিছোঁ। আৰু লগতে ইয়াৰে মন্দিৰ কেইভাগৰ লগতে মন্দিৰ ভাগ বাৰু মই গণেশ মন্দিৰটো এতিয়া প্ৰথম সোমাই ল'ম, কিন্তু ইয়াৰে চিনাৰীটো মানে দূৰৰ পৰা দেখিছোঁ এতিয়া ইমানেই বেছি ধুনীয়া, আৰু ওপৰত গ'লে চাগে বহুত বেছিয়ে ধুনীয়া হ'ব। আপোনালোকে চাই থাকিবচোন। প্ৰথমতে ইয়াতে জোতা চেণ্ডেলবিলাক আমি খুলি লওঁ ভিতৰত যোৱাৰ আগতে, আৰু আপোনালোকক মই ইয়াৰে লোকেশ্যনটো দি লওঁ। লোকেশ্যনটো হৈছে আপোনাৰ জালুকবাৰীৰ পৰা 2 কিলোমিটাৰ ডিষ্টেঞ্চ। গোৱালপাৰালৈকে যিটো ৰাস্তা গৈছে জালুকবাৰীৰ পৰা, তাৰ আগৰ ষ্টপেজটোৱে আপোনাৰ লংকেশ্বৰ। আপোনালোকে বাছত আহিলে 15 টকামান ভাড়া ল'ব চাগে, আৰু বেছি ডিষ্টেঞ্চ নহয়, 4-5 মিনিটৰ ৰাস্তা আৰু আহিব পাৰে। বহুত বেছিয়ে ভাল লাগে, যিহেতু মন্দিৰটো ময়ো আহি গম পালোঁ। এয়া প্ৰথমে আমি গণেশ মন্দিৰ সোমাই ল'লোঁ, ইয়াতে সেয়া কৰিলোঁ, চাকি লগালোঁ। লগাই পিনে এতিয়া ওপৰৰ পিনেও মন্দিৰ আছে, ওপৰৰ পিনে মন্দিৰটো চাই আহোঁ। মই মানে আজি প্ৰথম আহি পাইছোঁ, ইমানে ধুনীয়া লাগিছে মানে পৰিৱেশটো, আৰু মন্দিৰটো বিৰাটেই বেছি ধুনীয়া। আপোনালোক বেক কেমেৰা কৰি দেখুৱাই দি আছোঁ। আমি বাহিৰৰ পৰা এনেকৈ আহি পিনে এয়া দেখিছেনে, এইপিনে এটা শিৱ মন্দিৰ আছে এয়া, তাৰপিছত এনেকৈ ওপৰৰ পিনে আৰু মন্দিৰ আছে। মই কিন্তু গৈ পোৱা নাই, আজি প্ৰথম যাম, চাওঁ বাৰু, আপোনালোককো দেখুৱাই দি আছোঁ ব'লকচোন। এয়া নন্দৰ দেউতা আহি আছে ধূপ লৈ পিনে। আমি এতিয়া অকণমান লাহে লাহে এখোজ দুখোজকৈ গৈ থাকোঁ বাৰু। আহি পালোঁ, ভাগৰ লাগি গৈছে মোৰ, কিবা নিৰল নিস্তব্ধতা নাচাহেনে? ওপৰৰ পিনেও আছে চাগে আৰু ন? এইপিনে টয়লেট আছে। কৃষ্ণ প্ৰভু, এয়া ওপৰত মন্দিৰটো দেখিছেনে? এইটো এটা মন্দিৰ, এইটো শনি দেৱতাৰ মন্দিৰ, এইটো হৈছে শনি মন্দিৰ। প্ৰভু শনিকেইটা, এইটো শনি মন্দিৰ। কি ধুনীয়া লাগিছে ন? কোনটো কোনটো বাবা? কি? আমি হনুমান বাবাৰ ওচৰত আহিছোঁ নহয়। অ'টো বহুত বেছি ধুনীয়া ন?
এতিয়া আমি আহি আছোঁ হনুমান মন্দিৰ। এয়া দেখিছেনে ইমান বেছি ধুনীয়া আৰু ইয়াৰে নেচাৰেল বিউটিটো বহুত বেছি ভাল লাগে মানে, আৰু কি ক'ম আৰু মানে আপোনালোকেও আহিব। আৰু ইয়াৰে পুৰোহিতৰ দ্বাৰা এটা কথা গম পালোঁ যে ইয়াতে বোলে ত্ৰেতা যুগত ৰাৱণেও পূজা কৰিব আহিছিলে। আচলতে বহু নজনা কথাও জানিব পাৰিলোঁ ইয়াতে আহি। আৰু ইয়াৰে চিৰি আপোনাৰ 450টাৰো অধিক আছে, মানে আপোনালোকে আহিলে গম পাব। এয়া দেখিছেনে চাৰিওপাশে মানে গছ গছনি, পাহাৰ, আৰু ইয়াৰে লগতে হনুমান চালিচাখনো পঢ়িব পাৰিলোঁ, সেইটো আৰু বেছি ভাল লাগিছে। আৰু মনটো মোৰ বহুত বেছি ভাল লাগিছিলে, কাৰণ আহিম বুলি অহা হোৱা নাছিলে যদিও ওচৰত থাকোঁ, আৰু আজি আহিব পাই বহুত বেছি মোৰ ভাল লাগিছে, ক'ব মানে ভাষা নাই। ইয়াতে মানে 4টা ভাগৰ মন্দিৰ আছে, শনি মন্দিৰ, হনুমান মন্দিৰ আৰু শিৱ মন্দিৰ, আৰু লগতে গণেশ মন্দিৰ। তো আপোনালোকেও আহিব, চাব, আৰু ইয়াতে অকণমান শান্তি ল'ব, মনটো খুব বেছি ভাল লাগিব। এয়া দেখিছেনে, চাওকচোন এবাৰ দেখাই দিছোঁ। আৰু তাৰপিছত আমি এনেকৈ আহিলোঁ, যিহেতু সময় অকণমান হাতত কম আছিলে, ইমানো দিগদাৰ দিছিল। এতিয়া আমি জালুকবাৰী পালোঁ। লংকেশ্বৰ মন্দিৰৰ পৰা আহি ইয়াতে অকণমান ৰখিছোঁ। মানুহজনে কিবা পেকেট লাঞ্চ কৰিব গৈছে, মানে বাচ্ছাবিলাকক দিয়াৰ কাৰণে। এতিয়া টাইমটো অকণমান দেৰি হৈ গ'ল সিহঁতৰো খোৱা লোৱাৰ। আৰু আমি গণেশ মন্দিৰত যোৱা কথা আছিলে, কিন্তু য'ত লংকেশ্বৰ মন্দিৰত গৈছোঁ সেইটো আচলতে গণেশ মন্দিৰে, সেইকাৰণে তাত এতিয়া যোৱা নহ'ব আৰু, মানে টাইমটো যিহেতু দেৰি হৈ গ'ল সেইকাৰণে, সময়ৰ অভাৱ। আৰু লগতে ইয়াক চাওকচোন, এনেকৈ শুয়ে গ'ল, মানে তাৰো খুব ভাগৰ লাগিছে। এনেকৈ ভাগৰটো লাগিবই দিয়কচোন, মোৰেই ভাগৰ লাগি গৈছে। তাৰপিছত ভিডিঅ'টো আপোনালোকে চাই থাকিব। ৰাস্তা খালী পুৰা ন, হাৱে আহিলে। এয়া আমি এতিয়া আহি পালোঁ গণেশগুৰি, আৰু ইয়াতে আমি ভাবিছিলোঁ যে ককা আইতাহঁতক অকণমান মিঠা ভোগ বিলাই দিম, যিহেতু ইবানৰ আজি জন্মদিন, আপোনালোকে গম পাইছেই। আৰু ভিডিঅ'টো দীঘলীয়া নকৰি এইখিনিতে ভিডিঅ'টো সমাপ্ত কৰোঁ। ভাল লাগিলে আপোনালোকে প্লিজ ভিডিঅ'টো জলদি ডাঙৰ হ, অহা বছৰ আহিবি।